মই অলপ ভাল হৈ গৈ আছোঁ আৰু আজি আমাৰ কংকনালে পেহীয়ে তাই টিফিন বনাই দিছে আৰু ভাত ৰেডি কৰি দিছে খাই যাবলৈ। তাই বোলে বহুত টেষ্টি পাইছে আৰু মোক কঁকালৰ তেল লগাই দিছিলে। অলপ ভাল হৈ গৈছোঁ। আমাৰ দেহাই এতিয়া দাগাই বহি চিন্তা কৰি আছে কি কৰোঁ কি নহয়। ফাৰ্ষ্ট আৰু টিফিন পেহীয়ে এটা বনাই দিছে। ভাল লাগিছে। ভাল লাগিছে। আমাৰ দেউতা একদম যাবলৈ ৰেডি হৈ গ'ল জীয়েকৰ ঘৰলৈ। সেইজনী আমাৰ বাবে শুইয়ে আছে দেই। বেটা ৰেডি হৈ গ'ল, ককাও ৰেডি হৈ গ'ল। ককা এতিয়া জীয়েকৰ ঘৰলৈ যাব, এতিয়া বোৱাৰীকৰ ঘৰত বেয়া পালে নেকি? ৰুটি বনাই আছে ককাৰ কাৰণে। Alfon mau tuh? Pasta apa aja gitu. Di mana itu ya beli di leh. Dia mau kita lakukan apa saja. Dia lagi hai. পেহীয়ে বেলি দিছে, মই বনাইছোঁ। টাইম মেনেজমেণ্টটো শিকা নাই, ডাঙৰ হৈছে আকৌ মুখখন লুকুৱাইছ কেলে? লুকাব নালাগে নহয় মুখখন। আজি পেহীয়াই বনাই দিয়া ফ্ৰাইড ৰাইচ ভাল পালে বোলে খাই। টিফিনো ভাল পাবা, টিফিনো দিছে বনাই। আমাৰ এইবিলাক চোফা টোফা ঠিক কৰিবলৈ আছে, এইবোৰ কামেই কাম আছে। এতিয়া দেউতা যাবগৈ, দেউতাই ৰুটি খাই গাখীৰ পানী খালে। তাৰপিছত এয়া মই একাপ লাল চাহ খাওঁ। আমাৰ চুনু ৰেডি স্কুল যাবলৈ, বাৰ্বি শুই আছে। দেহা ৰেডি হৈ গ'ল, ইটানগৰলৈ পাপা। অ' ককা পাও আনিলেগৈ পইচা বাৰ্বি গৈ পেলাই। ককাই নিজে দিলে। থেংক ইউ ক'লে নাই? মৰ্ণিং বেটা যায়, বাই বাই কৈ দিয়া। ককা গুড মৰ্ণিং কোৱা। হয় বেটা ৰ'বা আকৌ, নিমালি যাব। হয় নিমালি যা যা। বাই বাই। বাই বেটা, টেক কেয়াৰ। অঁ বেটা আহিলে এইফালে।
বেগটো ল বেগটো বেগ ওলা কি ল বেগটো ল আদে বেগটো দে পাপাৰ গাড়ী আনিবলৈ গৈছে হ'ব যাওক এইয়া পাপা আহি গ'ল এইয়া পাৰিবনে ইয়াত এটা গ'লগে বাৰ গ'লে তাৰপিছত আকৌ আহিব যাওক বাই বাই এটা আহিলে গা ধুই বাপেকৰ পৰা ল'লে ককাকৰ পৰা ল'লে এইয়া বোলা এটা ব্ৰেকফাষ্ট খাব সেইযোৰ ধৰণৰ